পৃথিৱীত যেতিয়াই মানৱৰ সৃষ্টি হ'ল তেতিয়াৰ পৰাই মানুহে আমি ক'ৰ পৰা আহিলোঁ, পৃথিৱীখন কেনেকৈ সৃষ্টি হ'ল, মৃত্যুৰ পাছত আমি ক'লৈ যাওঁ, এনে প্ৰশ্নৰ ৰহস্য ভেদ কৰাৰ প্ৰয়াস কৰি আহিছে। ইয়েৰ 1961ত মানুহে পৃথিৱীৰ পৰা বাহিৰলৈ ওলাই গৈ ব্ৰহ্মাণ্ডত নিজৰ যাত্ৰা আৰম্ভ কৰি দিয়ে। এই আৰম্ভৰ পৰাই মানুহে ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য ভেদ কৰাৰ চেষ্টাও আৰম্ভ কৰি দিলে। আমাৰ ব্ৰহ্মাণ্ডখন প্ৰতি মুহূৰ্ততে কণ্টিনিউৱাছলি বহল হৈ গৈ আছে। কিন্তু প্ৰথম অৱস্থাত ইমান ডাঙৰ নাছিল। ব্ৰহ্মাণ্ডখন সৰু এটা ডটৰ সমানহে আছিল। বলক আজি আপোনালোকক লৈ যাওঁ 13.8 বিলিয়ন ইয়েৰ আগলৈ, যেতিয়া আমাৰ ব্ৰহ্মাণ্ডখন এটা পৰমাণুতকৈও সৰু বস্তু আছিল। এই সৰু ডটটোতে আমাৰ গোটেই ইউনিভাৰ্ছখন সোমাই আছিল। এদিন হঠাৎ সেই ডটটোত এটা ব্লাষ্ট হয় আৰু ই 1 ছেকেণ্ডতকৈও কম সময়ত গোটেই এনাৰ্জিখিনি চাৰিওফালে বিয়পাই দিয়ে। এই ব্লাষ্টটোকে আমি চমুকৈ বিগ বেং বুলি কওঁ। বিগ বেঙৰ কাৰণে ইউনিভাৰ্ছখন বিয়পিবলৈ ধৰিলে আৰু কৰোৰ কৰোৰ বছৰ এনেকৈয়ে বিয়পি গৈ আছিল। এই ইউনিভাৰ্ছৰ বিস্তাৰৰ লগতে সময়ো অস্তিত্বলৈ আহিল। বহুত কৰোৰ বছৰ বিয়পি থকাৰ পাছত বিগ বেঙৰ সময়ত উৎপন্ন হোৱা এনাৰ্জি এতিয়া সীমিত হ'বলৈ ধৰিলে আৰু সীমিত এই এনাৰ্জি ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন আৰু ছাব এটমিক পাৰ্টিকলছ বনিব ধৰিলে। এই এটমিক পাৰ্টিকলছবোৰে পাছত গৈ মেটাৰ আৰু এণ্টিমেটাৰ নিৰ্মাণ কৰিলে। কিন্তু মেটাৰ আৰু এণ্টিমেটাৰ এই দুয়োটাই ইটো সিটোৰ অপজিট হয়, যাৰ কাৰণে ইটোৱে সিটোৰ লগত লগ লাগি দুয়োটাই শেষ হৈ যায়। বিগ বেঙৰ বাবে যিখিনি মেটাৰ বনিছিল সেই মেটাৰখিনি এণ্টিমেটাৰে শেষ কৰি পেলালে। কিন্তু মেটাৰৰ পৰিমাণ এণ্টিমেটাৰতকৈ বেছি আছিল। সেয়েহে শেষ হোৱাৰ পাছতো মেটাৰৰ এটা অংশ বাচি গ'ল। এই বাচি যোৱা অংশত বহু পৰিমাণে এনাৰ্জি আছিল, যাৰ বাবে আকৌ এই অংশত এটা ব্লাষ্ট হয়, যাৰ কাৰণে অস্তিত্বলৈ আহিল হাইড্ৰজেনৰ। হাইড্ৰজেন অহাৰ পাছতে গ্ৰেভিটিৰ জন্ম হ'ল। এই গ্ৰেভিটি ফ'ৰ্চে এতিয়া হাইড্ৰজেনক কম্প্ৰেছ কৰিবলৈ ধৰিলে, যাৰ কাৰণে জন্ম হ'ল হিলিয়ামৰ। হাইড্ৰজেন আৰু হিলিয়ামে ফিউজন হৈ ব্ৰহ্মাণ্ডখনৰ প্ৰথমটো তৰাৰ সৃষ্টি কৰিলে। এনেকৈয়ে ব্ৰহ্মাণ্ডখনত বহুতো তৰাৰ সৃষ্টি হ'বলৈ ধৰিলে। এই প্ৰচেছটোত গ্ৰেভিটেশ্যন ফ'ৰ্চ আৰু ষ্ট্ৰং হ'বলৈ ধৰিলে। আৰু এটা এনেকুৱা সময় আহিল যেতিয়া গ্ৰেভিটিয়ে এই তৰাবোৰক স্পেচিফিক ঠাইলৈ নি এইবোৰৰ এটা এটা গ্ৰুপ বনাই দিলে। এই গ্ৰুপবোৰক আমি গেলেক্সি নাইবা তৰামণ্ডল বুলি জানো। ইমানবোৰ গেলেক্সি বনাৰ পাছতো ইউনিভাৰ্ছত কেৱল হাইড্ৰজেন আৰু হিলিয়ামহে আছিল। কিন্তু যেতিয়া তৰা কিছুমানৰ বয়স শেষ হৈ গ'ল, ইহঁত ছুপাৰন'ভাৰ দ্বাৰা অন্ত পৰিল আৰু তেতিয়াই কাৰ্বন, নাইট্ৰজেন, অক্সিজেনৰ নিচিনা এলিমেণ্টছৰ জন্ম হ'ল। এই এলিমেণ্টছবিলাক অস্তিত্বলৈ অহাৰ লগে লগে ইউনিভাৰ্ছখন ডাষ্ট পাৰ্টিকলছে ভৰি পৰিল। কিন্তু গ্ৰেভিটি ফ'ৰ্চে আকৌ এই পাৰ্টিকলছবিলাকক আকৰ্ষণ কৰি চব ইটো সিটোৰ সৈতে লগ লগাই দিলে। এইবোৰে লগ লাগি গ্ৰহ আৰু উল্কাপিণ্ডৰ নিৰ্মাণ কৰিলে। আৰু এই প্ৰচেছবোৰৰ পাছতে ব্ৰহ্মাণ্ডৰ জন্মৰ 9 বিলিয়ন বছৰ পাছত জন্ম হ'ল আমাৰ পৃথিৱীৰ। পৃথিৱীৰ জন্মৰ কিছু বছৰৰ পাছতে পৃথিৱীত এটা ডাঙৰ উল্কাপিণ্ডই খুন্দা মাৰে আৰু পৃথিৱীৰ পৰা এটা অংশ পৃথক কৰি দিয়ে। এই অংশ পৃথিৱীৰ পৰা এৰি যোৱাৰ পাছত ই পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰি দিলে। পৃথিৱীৰ এই অংশটোকে আজি আমি মুন নাইবা চন্দ্ৰমা বুলি জানো। এই চন্দ্ৰমাৰ জন্ম হোৱাৰ পাছতে পৃথিৱীৰ চাৰিওফালে জ্বালামুখীৰ বিস্ফোৰণ হ'বলৈ ধৰিলে। এই বিস্ফোৰণৰ ফলত তলৰ পৰা ওলোৱা উত্তপ্ত গৰম লাভাই লাহে লাহে পৃথিৱীত মাটি বনাবলৈ ধৰিলে। এই জ্বালামুখীৰ ফলতে নাইট্ৰজেন আৰু কাৰ্বনৰ নিচিনা গেছবোৰ বাহিৰলৈ ওলাই আহিবলৈ ধৰিলে, যিবোৰে লগ লাগি পৃথিৱীত বায়ুমণ্ডলৰ সৃষ্টি কৰিলে। আজিৰ পৰা প্ৰায় 4.2 বিলিয়ন ইয়েৰ আগতে পৃথিৱীত প্ৰথম লিকুইড ৱাটাৰ অস্তিত্বলৈ আহিল। এই লিকুইড ৱাটাৰ অস্তিত্বলৈ অহাৰ লগে লগেই পৃথিৱীত অৰ্গেনিক লাইফৰ আৰম্ভণি হ'ব ধৰিলে। সেই সময়ত পৃথিৱীত 7 ঘণ্টাতে এটা দিন সম্পূৰ্ণ হৈছিল। চাওঁতে চাওঁতেই সময় পাৰ হ'বলৈ ধৰিলে আৰু পানীৰ ভিতৰত বেক্টেৰিয়াই বংশ বিস্তাৰ কৰিব ধৰিলে। আজিৰ পৰা প্ৰায় 2.3 বিলিয়ন ইয়েৰ আগতে পৃথিৱীত প্ৰথম আইচ এজৰ আৰম্ভণি হ'ল আৰু এই আইচ এজ শেষ হোৱাৰ লগে লগে পৃথিৱীখন আকৌ লাহে লাহে গৰম হ'বলৈ ধৰিলে। আইচ এজ শেষ হোৱাৰ লগে লগে মহাসাগৰ আৰু মহাদ্বীপবোৰে নিজৰ আকৃতি কণ্টিনিউৱাছলি সাল সলনি কৰিবলৈ ধৰিলে। প্ৰথম আইচ এজ শেষ হোৱাৰ 1.3 বিলিয়ন ইয়েৰ পাছত লাহে লাহে মাল্টিচেলুলাৰ অৰ্গেনিজমছবিলাকৰ জন্ম হ'ব ধৰিলে। সাগৰসমূহতো লাহে লাহে সাগৰীয় জীৱৰ পাতনি মেলিব ধৰিলে আৰু আজিৰ পৰা প্ৰায় 61 কৰোৰ ইয়েৰ আগতে সকলোতকৈ প্ৰথমে সাগৰীয় জীৱৰ জন্ম হ'ল।
ইয়াৰ পাছত পৃথিৱীত গছ লতাও গজিব ধৰিলে। আজিৰ পৰা প্ৰায় 400 মিলিয়ন ইয়েৰ আগতে পৃথিৱীত প্ৰথম অৰণ্যৰ সৃষ্টি হ'ল। সেই সময়ত এদিনত 22 ঘণ্টাৰ সময় হ'বলৈ ধৰিলে। তাৰ পাছতে বিভিন্ন ছাৰ্ভাইভেল ৰিজনত সাগৰত থকা জীৱ কিছুমান মাটিলৈ আহিবলৈ ধৰিলে আৰু এইদৰেই আজিৰ পৰা প্ৰায় 30 কৰোৰ ইয়েৰ আগতে পৃথিৱীত উভচৰ নাইবা এম্ফিবিয়ানছবিলাকৰ আৰম্ভণি হ'ল। ইয়াৰ পাছতে ইভলিউশ্যনৰ ফলস্বৰূপে 23 কৰোৰ ইয়েৰ আগতে ডাইনোছৰবিলাকে আমাৰ পৃথিৱীত প্ৰথম ভৰি দিলে। এই ডাইনোছৰবিলাকে পৃথিৱীত প্ৰায় 16.5 কৰোৰ ইয়েৰ্ছ ৰাজ কৰিলে আৰু আজিৰ পৰা প্ৰায় 6.5 কৰোৰ ইয়েৰ আগতে এটা প্ৰকাণ্ড উল্কাপিণ্ডই পৃথিৱীত খুন্দা মৰাৰ কাৰণে এই ডাইনোছৰবিলাক বৰ ভয়ানক ধৰণে পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ'ল। ডাইনোছৰবিলাক শেষ হোৱাৰ লগে লগে আজিৰ পৰা প্ৰায় 178 মিলিয়ন ইয়েৰ আগতে পৃথিৱীত স্তন্যপায়ী প্ৰাণী মেমেলছবিলাক আহিল, যিয়ে সময়ৰ লগে লগে নিজকে বিকশিত কৰিবলৈ আৰম্ভ কৰি দিলে। ডাইনোছৰবিলাক শেষ হোৱাৰ সময়ত মেমেলছবিলাকৰ আকাৰ একেবাৰে সৰু আছিল, কিন্তু লাহে লাহে ইভালুৱেট হৈ গ'ল আৰু আজিৰ পৰা প্ৰায় 24 লাখ ইয়েৰ্ছ আগতে সৰ্বপ্ৰথমে মানুহৰ প্ৰজাতি হ'মো হেবিলিছ অস্তিত্বলৈ আহিল। ইয়াৰ পাছতে হ'মো হেবিলিছ ইভলিউশ্যনৰ কাৰণে হ'মো ছেপিয়ানছ অৰ্থাৎ বৰ্তমানৰ মানৱলৈ ৰূপান্তৰিত হ'ল। আজিৰ পৰা প্ৰায় 11,000 ইয়েৰ আগলৈকে আমাৰ পূৰ্বজসকলে খেতিৰ বিষয়ে জনাই নাছিল আৰু সিহঁতে জীৱ জন্তুৰ চিকাৰ কৰি মাংস খাই পেট ভৰাইছিল। তাৰপিছত লাহে লাহে মানুহে খেতি কৰিবলৈ শিকিলে আৰু লাহে লাহে নন ভেজৰ পৰা ভেজিটেৰিয়ান হ'বলৈ আৰম্ভ কৰিলে। মানৱ জাতিৰ বিকাশৰ ইতিহাসত ইউ-টাৰ্ণ তেতিয়া আহিল যেতিয়া আজিৰ পৰা প্ৰায় 4000 ইয়েৰ্ছ আগতে মানুহে মিছৰ পিৰামিড বনালে। তাৰপাছত আৰু মানুহে পিছলৈ ঘূৰি নোচোৱাকৈ উন্নতি সাধন কৰিবলৈ ধৰিলে। তাৰপাছত আৰম্ভ হ'ল গ্ল'বেলাইজেশ্যনৰ। ব্ৰিটেইন আৰু ফ্ৰান্সৰ নিচিনা ইউৰোপীয়ান দেশে আমেৰিকা আৰু এছিয়াৰ নিচিনা মহাদ্বীপলৈকে সাম্ৰাজ্য বিস্তাৰ কৰিলে। তাৰপিছতে 18th চেঞ্চুৰীত আৰম্ভ হ'ল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ। ইয়েৰ 1752ত বেঞ্জামিন ফ্ৰেংকলিনৰ বিজুলীৰ আৱিষ্কাৰে পৃথিৱীখন একেবাৰে সলনি কৰি পেলালে। ইয়াৰ পাছতে ইয়েৰ 1903ত মানুহে এনেকুৱা এটা উপলব্ধি ল'বলৈ সক্ষম হ'ল যাৰ বিষয়ে মানুহে ভাবিবই পৰা নাছিল। 17 ডিচেম্বৰ 1903ত উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট নামৰ দুজন আমেৰিকান ককাই ভায়েকে পৃথিৱীৰ প্ৰথমখন উৰাজাহাজ সাজি উলিয়ালে। ইয়াৰ পাছতে বিজ্ঞান প্ৰযুক্তি দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিলে। ইয়েৰ 1961ত ছ'ভিয়েট ইউনিয়নৰ ইউৰি গাগাৰিন অন্তৰীক্ষ পোৱাৰ লগে লগে মানৱ জাতি এতিয়া পৃথিৱীৰ পৰা বাহিৰলৈ ওলাই গ'ল। তাৰ পাছত ইয়েৰ 1969ত মানুহে প্ৰথম চন্দ্ৰপৃষ্ঠত ভৰি পেলালে আৰু এতিয়া মানুহ মাল্টিপ্লেনেটাৰী স্পেচিছ হ'বলৈ গৈ আছে, যাৰ বাবে বিলিয়নিয়াৰ এলন মাস্কে মংগল গ্ৰহত নতুন মানৱ সভ্যতা গঢ়াৰ কথা কোৱা দেখিবলৈ পোৱা যায়। যদি এই মিছন ছাকচেছফুল হৈ যায় তেনেহ'লে মানৱ প্ৰজাতি সম্পূৰ্ণৰূপে টাইপ 1 চিভিলাইজেশ্যনলৈ ৰূপান্তৰিত হ'ব আৰু আমি গোটেই ছ'লাৰ ছিষ্টেমক নিজৰ কণ্ট্ৰলত ৰাখিব পাৰিম। মডাৰ্ণ চাইণ্টিষ্টসকলৰ মতে ভৱিষ্যতে মানুহে টাইপ 3 চিভিলাইজেশ্যনলৈ ৰূপান্তৰিত হ'ব আৰু গোটেই গেলেক্সিখন নিজৰ কণ্ট্ৰলত ৰাখিব পাৰিব। যদি সঁচাকৈয়ে তেনেকুৱা হয় তেতিয়া ব্ৰহ্মাণ্ডৰ তুলনাত ধূলিকণা এটাৰ সমানো অস্তিত্ব নথকা মানুহে গোটেই ব্ৰহ্মাণ্ডখন নিজৰ মতে চলাব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে যে মানৱ জাতিয়ে নিজৰ সৃষ্টিৰ পৰা আজিলৈকে কিমান বিকাশ সাধন কৰিছে। এয়া কেৱল সম্ভৱ হৈছে বৈজ্ঞানিক চিন্তাধাৰাৰ আধাৰত। সেয়েহে আমি সকলোৱে ধৰ্ম, ভাষা, জাতিভেদ বাদ দি বৈজ্ঞানিক চিন্তাধাৰাৰে এই বিকাশৰ পথত হাত উজান দিওঁ আহক। যদিহে আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে এই তথ্যখিনি আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।